বন্ধুসকল, আজি আমি কোকৰাঝাৰ জিলাৰ এই মাগুৰুমাৰী গাঁৱৰ নক্সা নক ভৱনত নিখিলবা ছাত্ৰ সন্থা, নিখিলবা মহিলা পৰিষদ আৰু BTCৰ 5খন জিলাৰ নিখিলবা ছাত্ৰ সন্থা আৰু নিখিলবা মহিলা পৰিষদৰ সভাপতি সম্পাদকৰ সমন্বিত বিষয়ৰ লগত আজি এক গুৰুত্বপূৰ্ণ সভাত মিলিত হওঁ। আৰু সভাৰ মূল উদ্দেশ্যটো বিশেষভাৱে 29 ছেপ্টেম্বৰত অসমৰ মাননীয় মন্ত্ৰী UG ব্ৰহ্ম ডাঙৰীয়াই ৰাভা হাছঙক ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীত অন্তৰ্ভুক্তকৰণৰ ক্ষেত্ৰত তেখেতে যিটো এটা ষ্টেটমেণ্ট আগবঢ়াইছিল যে ৰাভা হাছঙৰ 6th শিডিউল হোৱাৰ ক্ষেত্ৰত বড়োসকলে, বিশেষকৈ গোৱালপাৰাৰ যিসকল বড়ো আমাৰ ভাইসকল আছে, তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিব। এই কথাটোত আমি অকণমান আমাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিব বিচাৰিছোঁ দুখ মনেৰে আচলতে, কাৰণ বড়ো আৰু ৰাভাসকল বেলেগ নহয়। আমি সদায় ভাই ভাই বুলিয়েই কৈ আহিছোঁ। বড়ো ৰাভাসকল মংগোলিয়ন গোষ্ঠীৰ মানুহ, ভাষাৰ ফালৰ পৰাও আমি একেটা ফেমিলিৰ মানুহ, টিবেটো বাৰ্মান লেংগুৱেজ ফেমিলিৰ মানুহ। আৰু ইমান এটা বছৰ বছৰ ধৰি যিটো পৰম্পৰাগতভাৱে আমাৰ এটা পাৰস্পৰিক সম্পৰ্ক আমাৰ আছে, গতিকে যিহেতু বড়ো ভাইসকলক আমি BTCত আমাৰ দাদা, বিগ ব্ৰাদাৰ বুলি পেলাই আমি গণ্য কৰোঁ, BTC চুক্তি হ'ল, তাত বড়োসকলৰ লগতে ৰাভাসকলেও তাত সহযোগ আগবঢ়াইছে। কথাটো হ'ল, ঠিক বড়োসকলৰ সৰু ভাই বুলি আমি যদি কওঁ, ৰাভাসকলে ৰাভা হাছঙত 6ষ্ঠ অনুসূচী পোৱাৰ কাৰণে এটা খোজ আগবাঢ়িছে। ইতিমধ্যে অসম চৰকাৰে ভাৰত চৰকাৰলৈ প্ৰস্তাৱ পঠাইছে যে ৰাভা হাছঙক মিচিং আৰু তিৱাৰ লগতে সাংবিধানিক মৰ্যাদা দিব লাগে। তেনেকুৱা এটা সন্ধিক্ষণত এজন মন্ত্ৰীৰ পৰা এনেকুৱা এটা ভাষ্য পোৱাটো আচলতে আমাৰ কাৰণে দুৰ্ভাগ্যজনক। আমি ক'ব খোজোঁ যে তেখেতে আমাৰ যি আৱেগ তাক তেখেতে অনুভৱ কৰক, বিভিন্ন জাতি জনগোষ্ঠীৰ আৱেগ অনুভৱ কৰক, আৰু তেওঁৰ কথাত অকণমান এটা প্ৰত্যাহ্বানমূলক দৃষ্টিভংগী আমি দেখিবলৈ পাইছোঁ। সেইটো নহয় পেলাই সহযোগিতাপূৰ্ণ এটা তেখেত দৃষ্টিভংগী গ্ৰহণ কৰক, সেইটো আমাৰ তেওঁৰ প্ৰতি আহ্বান, সেইটো আমাৰ থাকিল। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই সুন্দৰকৈ তেখেতৰ কথাখিনি কৈছে। তেখেতে BTCত শান্তি স্থাপনৰ কথা কৈছে, সকলো জাতি জনগোষ্ঠীৰ উন্নয়নৰ কথা তেওঁ কৈছে। আমি তাক আদৰণি জনাইছোঁ। তেখেতৰ যিখিনি কথা সেইখিনি যাতে বাস্তৱ ৰূপত তেখেতে ৰূপায়ণ কৰে, নহ'লে আহি থকা সময়ত আমিও তেখেতৰ প্ৰতি যি সদ্ভাৱ আমাৰ এতিয়া আছে সেইখিনি আঁতৰি যাব। গতিকে তেখেতক আহ্বান জনাইছোঁ। আনফালে দীপেন বড়ো ডাঙৰীয়াই এই ক্ষেত্ৰত দুটামান খুব গুৰুত্বপূৰ্ণ কথা কৈছে। তেখেতে চুক্তিৰ কথাখিনি কৈছে, চুক্তিৰ আধাৰত তেওঁলোকে এই কথাখিনি কোৱা বুলি কৈছে। চুক্তিক আমিও সন্মান কৰোঁ, তেওঁলোকেও যাতে আমাৰ চুক্তিখনক সন্মান কৰে। দ্বিতীয় কথা, তেওঁ ট্ৰাইবেল ইউনিটিৰ কথা কৈছে। গতিকে আমি বিচাৰোঁ যে ভাই ভাইৰ মাজত কোনো তেনেকুৱা ধৰণৰ বিভ্ৰান্তিমূলক বা অবিশ্বাসৰ ভাৱ যাতে সৃষ্টি নহয়, সেইটো তেওঁলোকে ৰাখক। আৰু সেইখিনি কথা আগত ৰাখি পেলাই, সেই নীতিক আগত লৈ পেলাই যদি আগবাঢ়ি যাব পাৰোঁ, তেতিয়াহ'লে বড়োসকলৰ লগতে ৰাভাসকলৰো উন্নতি হ'ব। আৰু এটা কথা ইয়াত স্পষ্ট, BTRত যেনেকৈ কেৱল বড়োসকলৰ কাৰণে নহয়, বড়োসকল যিটো বিগ ব্ৰাদাৰ, ইয়াত ৰাভাৰ লগতে আন ট্ৰাইবেলছৰ লগতে সকলো ইণ্ডিজিনিয়াছ গ্ৰুপৰ কাৰণে BTR। এতিয়া BTRখনক সকলোৱে শান্তি চুক্তি হ'ল, BTRখন হয় নহয় জানো? শান্তি চুক্তি হ'ল, কোকৰাঝাৰক পিচ চিটি বুলি পেলাই কোৱা হৈছে। গতিকে তেনেকুৱা এটা বাতাবৰণ ইয়াত অব্যাহত থাকক, ভাল হওক। ঠিক একেধৰণে BTCত যি ধৰণে আমি ৰাভাসকলে গণ্য কৰোঁ যে এইখন সকলোৰে এখন কাউন্সিল, ঠিক তেনেকৈ ৰাভা হাছঙতো তেওঁলোকে এইটো গণ্য কৰক যে সেইখন কেৱল ৰাভাৰ নহয়, ট্ৰাইবেলৰ কাউন্সিল, বাকী খিলঞ্জীয়া মানুহৰ কাউন্সিল তেনেকৈ গণ্য কৰক, সেইটো আশা কৰিছোঁ। আৰু এটা কথা আমি ক'বই লাগিব, আমি কৈ ভাল পাওঁ যে 1995 চনত স্বাক্ষৰিত চুক্তিখন 2005 চনত সংশোধন হ'ল। সংশোধন হোৱাৰ মূল আধাৰটোৱে আছিল BTC চুক্তি। 3 চনত BTC চুক্তি হ'ল। তাত উল্লেখ হ'ল যে BTCৰ বাহিৰত থকা বড়োসকলৰ কাৰণে, বড়োৰ লগতে আন ট্ৰাইবেলসকলক, ৰাভা, মিচিং, তিৱা, তেতিয়া লালুং আছিলে, সেই কাউন্সিলসমূহত অন্তৰ্ভুক্ত কৰা হওক। আৰু সেই সূত্ৰে 2005 চনত ৰাভা হাছং চুক্তিৰ সংশোধন হ'ল, অধিক স্বায়ত্ব শাসন দিয়াৰ লক্ষ্যৰে। আৰু সেই সূত্ৰে আমাৰ আগৰ যি 306খন গাঁও আছিল ৰাভা হাছঙৰ, তাত যোগ হৈ পেলাই 779খন গাঁও হ'ল। ঠিক তেনেকৈ আজি যিখন চুক্তি আহিছে, BTR চুক্তি 2020 চনত, তাত আকৌ বড়োসকলৰ কাৰণে সুকীয়াকৈ স্বায়ত্ব বড়ো কছাৰী কল্যাণ পৰিষদ গঠনৰ কাৰণে তাত এটা কথা উল্লেখ হ'ল। আৰু সেই সূত্ৰে বড়ো কছাৰী ৱেলফেয়াৰ কাউন্সিলখন গঠন হৈছে, তাক আমি সন্মান কৰোঁ। কিন্তু একেটা সময়তে সকলো জাতীয় নেতৃত্বই, চৰকাৰে ৰাভা হাছঙৰ যি আৱেগ, যি অনুভূতি, যি ধৰণে ৰাভাসকলৰ অগ্ৰজসকলে, চিৰনমস্য ব্যক্তিসকলে সপোন দেখিছিল যে ৰাভাসকলৰ উন্নতিৰ কাৰণে, ৰাভা হাছং অঞ্চলটোক এটা সুন্দৰ এটা অঞ্চলত ৰূপান্তৰ কৰাৰ কাৰণে, সেইখিনি যাতে আমাৰ সন্মানীয় বড়ো নেতৃত্বসকলে যাতে শ্ৰদ্ধা
তাক শ্ৰদ্ধাপূৰ্বক দৃষ্টিৰে চাই সেইটো আমি আশা কৰিছোঁ। গতিকে আমি শান্তি বিচাৰোঁ, উন্নতি বিচাৰোঁ, সম্প্ৰীতিৰ মাজেৰে, বিভ্ৰান্তমূলক বা ভাঙোনমুখী চিন্তাৰে নহয়। গতিকে আমি এয়া আহ্বান ৰাখিছোঁ যে আমি আজি ইয়াত আলোচনা হ'ল আৰু সেই আলোচনাৰ মৰ্মে আমি এটা প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ আৰু সেই প্ৰস্তাৱখিনি হ'ল যে যোৱা 29 ছেপ্টেম্বৰ 2024 আমাৰ জনজাতীয় পৰিক্ৰমা মন্ত্ৰী BTC UG ব্ৰহ্ম ডাঙৰীয়াই এটা প্ৰেছ বিবৃতি প্ৰকাশ কৰিছিল যে সেই সম্পৰ্কে আমি নিশ্চয় কিছু ক'বলৈ ওলাইছোঁ। যে কথাটো হ'ল যে আমাৰ ৰাভা চুক্তি হৈছিল 2095 চনৰ যি 10 মাৰ্চত 1995 চনৰ। গতিকে সেই চুক্তিখনত আমাৰ তেতিয়া 306খন ৰাজহুৱা আছিল, কিন্তু তাৰপিছত যেতিয়া BTC চুক্তি হ'ল 2003 চনত, তেতিয়া সেই BTC চুক্তিৰ 15 নং দফা মৰ্মে তাত ৰাভাৰ বাহিৰেও তাত বড়ো, গাৰো, হাজং তেওঁলোকে থাকিব বিচাৰিলে আৰু সেই মৰ্মে আমাৰ 779 ৰেভিনিউ ভিলেজ তাৰ অন্তৰ্ভুক্তি কৰা হ'ল। তাৰপিছতেই তেওঁলোকে আকৌ সেই BTR চুক্তি হ'ল 2020 চনত। সেই BTR চুক্তিৰ 5 নং দফা মৰ্মে তাত মানে BTCৰ বাহিৰৰ মানে বড়োসকল তেওঁলোকৰ যি বড়ো কছাৰী ৱেলফেয়াৰ কাউন্সিল তাৰ অন্তৰ্ভুক্ত কৰাৰ কাৰণে আমাৰ ৰাভা অঞ্চলৰ পৰা যে তেওঁলোকে উল্লেখ কৰা ধৰণে যে 301খন গাঁও তেওঁলোকে বিচাৰিলে আৰু তেওঁলোকে তাত উল্লেখ কৰিছিল যে 725খন মানে ৰেভিনিউ ভিলেজ, কিন্তু আচলতে আমাৰ 735 নহয়, আমাৰ 729খন গাঁও 779। গতিকে এই ক্ষেত্ৰত নিশ্চয় ক'ব লাগিব যে তেওঁলোকৰ য'ত এজন বড়ো মানুহ আছে তেওঁলোকক সেই ৰেভিনিউ সেই বড়ো কছাৰী অঞ্চলৰ অন্তৰ্ভুক্ত কৰিব বিচাৰিছে। আচলতে তাত আমি বিচাৰিছোঁ যে UG ব্ৰহ্ম এটা অসমৰ সন্মানীয় মন্ত্ৰী হয়, গতিকে তেওঁ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ আৱেগৰ কথা তেওঁ নিশ্চয় বুজিব লাগে। কাৰণ তেওঁৰ কথাখিনি আমি মনোনীত হৈছোঁ, এইটো কাৰণে মনোনীত হৈছোঁ যে তেওঁ কৈছে যে এতিয়া ৰাভাসকল কষ্টসূচী পোৱা নোপোৱাৰ সম্পৰ্কত মানে বড়োসকলৰ লোকহে হ'ব। গতিকে এই কথাটোৱে আমাক আশা দিছে। গতিকে আমি আশা কৰিম তেওঁলোকে আমাৰ এটা ভাই হিচাপত যদি তেওঁলোকে আমি এটা ভাই গতিকে আমাৰ ভাই হিচাপত তেওঁলোকে আমাৰ মৰম কৰিব লাগে, মৰমেৰে চাব লাগে, আমি সেইটোৱে বিচাৰিম। গতিকে এতিয়াক লৈ তেওঁ এজন অসমৰ মন্ত্ৰী হৈ কোনো এটা জাতি জনগোষ্ঠীক মানে তেওঁ আৱেগ আনাটো আমি নিশ্চয় নিবিচাৰোঁ। গতিকে এই কথাটো আমি স্পষ্ট কৰি দিলোঁ যে অনাগত সময়ত আমাৰ ৰাভা চঙত আমি ৰাভাৰ বাহিৰে ইয়াত বড়ো, গাৰো, হাজং সকলো প্ৰতিনিধি আছে, নিশ্চয় গম পায়। তাত বিভিন্ন জাতি জনগোষ্ঠীৰ আমাৰ ৰাভা চঙত দ্ৰুত সংগ্ৰামী সকলো জাতি জনগোষ্ঠীক মিলি আমি তাত কাউন্সিল সৃষ্টি কৰাত বা আমাৰ যি সপোন যে ৰাভা চঙ আমি ভাৰতীয় সংবিধানৰ 65 অনুচ্ছেদ বৰ্ণিত আমি অন্তৰ্ভুক্ত কৰিব বিচাৰোঁ, তাক লৈ কিন্তু আমাৰ নেতাসকলে বিশেষকৈ UG ব্ৰহ্মই যি বক্তব্য দিছে সেই বক্তব্য আমাৰ আঘাত জানি হাৰিছে, যাতে তেওঁলোকে সেইটো নকৰে। কাৰণ ইয়াত হোৱাৰ লগে লগে ইয়াত অকল ৰাভা নহয়, ইয়াত ৰাভাৰ বাহিৰে বড়ো, গাৰো, হাজং যিমান জাতি জনগোষ্ঠী সকলোৱে সেই কাউন্সিলৰ নিশ্চয় আমি অংশীদাৰ হ'ব পাৰিম। আৰু আমি আশা কৰিম যে ইতিমধ্যে অসম চৰকাৰে যোৱা 9 ফেব্ৰুৱাৰী তাৰিখে যি ৰাভা আৰু মিচিং স্বায়ত্তশাসিত পৰিষদক ভাৰতীয় সংবিধানৰ 6ম অনুচ্ছেদ অন্তৰ্ভুক্তি বা আমাৰ যি সাংবিধানিক মৰ্যাদা পাব লাগে বুলি ইতিমধ্যে কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে। আৰু সেই কেন্দ্ৰলৈ প্ৰেৰণ কৰাৰ ক্ষেত্ৰত আমি ইতিমধ্যে দিল্লীত গৈছিলোঁ আৰু লোৱাৰ পিছত গম পালোঁ যে ইতিমধ্যে আমাৰ সেইটো হোম ডিপাৰ্টমেণ্টলৈ গৈছে। গতিকে এই আমাৰ আগবাঢ়ি পৰা সন্ধিখনত যে তেওঁলোকে যে বিধি পথালি দিব লৈছে তাৰ কাৰণে নিশ্চয় আমি তেওঁক গৰিহণা দিছোঁ। গতিকে তেওঁ যাতে যদি তেওঁ সঁচাকৈ মন্ত্ৰী নহয়, যদি অন্য হ'লে তেওঁ ক'ব আছিল, গতিকে তেওঁ মন্ত্ৰীটো বাদ দিয়ক, মন্ত্ৰীটো বাদ দি তেওঁ ৰাভা হাছঙৰ যদি কথা ক'ব বিচাৰে বা অন্য বেলেগৰ কথা ক'ব বিচাৰে তেওঁ বড়ো হৈ কথা কওক, তেতিয়াহ'লে আমাৰ নিশ্চয় তাত আপত্তি নাথাকিব। কিন্তু তেওঁ মন্ত্ৰী হৈ কোনো এটা জাতিক বা অঞ্চলক বা জনগোষ্ঠীক মানে আঘাত দিয়াটো আমি নিবিচাৰোঁ।